গাইস ওয়েলকাম ব্যাক টু মাই আনাদার ভিডিও। আজি আমি গৈ আছোঁ ঘৰত। তোমালোকে চালেই সেইদিনাখন মই সেইদিনাখন ঘৰৰ পৰা আহিলোঁ। যোৱা শনিবাৰে মই ঘৰৰ পৰা আহিলোঁ। আজি শুক্ৰবাৰ, আকৌ শনিবাৰে মই ঘৰত পাম। কেলৈ গৈ আছোঁ, কি কাৰণে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, গম পাই যাব কেলৈ গৈছোঁ। আৰু মই অকলে যোৱা নাই, মোৰ লগত গৈছে মোৰ মামা, যিজনৰ লগত আহিছিলে এজনো গৈ আছে মোৰ লগত। 7টা বজাত আমাৰ গাড়ী আছে। ফটাফট গা চা ধুই ৰেডি হৈ লওক, কেইটামান খাবও লাগিব, মানে ৰাস্তা ঘাটে অলপ ভোক লাগিব পাৰে। ইমান পইচা নাই। এতিয়া আহি পেলাই 3 দিন মাত্ৰ কাম কৰিলোঁ, 3 দিনৰ পইচাটো পোৱা নাই। পইচা পাম সোমবাৰে, আজি হ'ল শুক্ৰবাৰ, সোমবাৰে পইচা পাম। এজনৰ পৰা 1000 টকা ধাৰ ল'লোঁ ঘৰত যাবলৈ। ফটাফট ৰেডি হৈ লওঁ, 5টা বাজি পাৰ হৈ গ'ল। চাইছোঁ অৱস্থা মোৰ, চব অৱস্থা। গামোচা পিন্ধি আছোঁ, গা ধুম, এতিয়া চাওক গামোচা পিন্ধি আছোঁ। এতিয়া গা ধুম, গা ধুই ফটাফট ৰেডি হওঁ, কেইটামান খাই লওঁ, খাই লৈকে ওলাই যাম। 7টা বজাত গাড়ী আছে, 7টা বজালৈকে আমি গৈ বাছ ষ্টেণ্ড গৈ পাব লাগিব। ফটাফট ৰেডি হৈ লওক, তাৰপিছত মই লগ কৰিম। তো গা চা ধুই ৰেডি হৈ গ'লোঁ। তো কেনেকুৱা লাগিছে জনাব, ওপৰৰ পৰা তললৈকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ব্লেক পেণ্ট স্পৰ্টিং। গাইজ ভাত চাত খাই আমি ৰেডি হৈ গ'লোঁ। সোমাই গ'লোঁ আমি গাড়ীৰ কাৰণে। গাড়ী ফোন মাৰিছিলোঁ, গাড়ী আহি আছে। বটল লৈছিলোঁ আৰু মোৰ মামা আহি আছে, সি আগত ৰখি আছে। বলক গাড়ীটো আহক, আমি কিবা কৰি খাই লওঁ, মামাৰ লগত লগ কৰি লওঁ। মোৰ মামা এতিয়ালৈকে আহি পোৱা নাই, তাৰ মাকৰ বেঙেনা চপ এতিয়ালৈকে আহি পোৱা নাই। চোৰৰ বাচ্চাটো ওখনিকে ফোন মাৰিলোঁ। বাৰু গাড়ী নহওক, গাড়ীটো আহক, দেখাই আছোঁ আমি আপোনাক কি গাড়ী হয়। আমাৰ গাড়ী হ'ল পূজা গাড়ী, যিটো গাড়ীত আমি যাম। বলক গাড়ীটো আহক, তাৰপিছত মই দেখাই আছোঁ। 7:10 টাইম দিছিলে আমাক, 7টা বজাত। ড্ৰাইভৰ চব খালি মিছা কথাই কয়, সঁচা কথাটো নকয়। এইটো আহি গ'ল আমাৰ দাঁতলা মামা। গাইজ গাড়ীত আমাৰ মামা, মই আৰু আমাৰ চিট নম্বৰ কিমান 9-10। নতুন গাড়ী, নতুন চিকা গাড়ী। গাড়ীত লগ পাম, গাড়ীত খাওয়া দাওয়া কৰিম নেকি, খাওয়া দাওয়া কৰিম গাড়ীত লগ পাম। মোৰ মামাৰ গুটকাৰ নিচা উঠিলে। গাড়ীটো তেল ডিপুত তেল ভৰাব ৰখিছে, ইয়াৰ নিচা উঠিছে। ফাল্টু নিচা, 3rd ক্লাছ 420। শিখৰ মানুহ খায় নেকি, গৰু ছাগলীহে খায়। বাৰু যি কি নহওক, তাৰপিছত মই কিবা খাব পাম আৰু। जो भी लेना दो लेना, दो के सिवा कुछ मत लेना। গাড়ীটো মুতিব ৰখিছে। কেলে ৰখিছে? গাড়ীটো মুতিব ৰখিছে। ব্ৰেণ্ড নিউ, ব্ৰেণ্ড নিউ গাড়ী, মঞ্জলিকা পূজা। আৰু আমাৰ মামা কি কি শ্বপিং কৰিলা দেখাই দিয়া। তুমি যে শ্বপিং কৰিলা। মই বেছি কিছু লোৱা নাই, 4টামান লেপটপ লৈছোঁ। বেছি নেদেখা, আপোনালোকৰ মুখত পানী আহি যাব। মইতো এইটো ল'লোঁ, মোটামুটি জাতিলৈকে গ'লে হৈ যাব। ব'লা আমি চুচুটো কৰি আহোঁ। তো গাইজ এতিয়া আমি জাজি পালোঁ। এইটো চাব পাইছে আমাৰ গাড়ী, পূজা গাড়ী। ধাবা এটা ওচৰত ৰখাইছে, খাবলৈ মন যোৱা নাই, সেইটো কাৰণে ৰখি আছোঁ। মোৰ মামা খাবলৈ গ'ল, এইটো আহি গ'ল কীৰ্তি গাড়ী। ইয়াত কেইবাটাও গাড়ী লাগি আছে, পূজা গাড়ী, কীৰ্তি গাড়ী, মা লক্ষ্মী, নেটৱৰ্ক। এতিয়া চিধা তেজপুৰতে লগ পাম। ত্ৰিশূল। গাইজ গাড়ীৰ পৰা নামিলোঁ আমি, সেইটো আমাৰ গাড়ী। এটা মামা গৈ আছে চুচু কৰিবলৈ। ক'লো হাগিছ পিন্ধি লোৱা। বৰ ডাঙৰ চব্জি মাৰ্কেট, এইটো চাওক চব্জি বিক্ৰী কৰি আছে। এতিয়া যাম চিধা ঘৰত, চাহ পানী খাম, তাৰপাছত কিন্তু কামৰ কাৰণে আহিলোঁ, কামটো কৰিম। আজি গধূলি আমি যামগৈ ট্ৰেইন দি। ইমান ডাঙৰ মাৰ্কেট, এতিয়াতো একো নাই, 10টা বজাত আহি চাব, এইটো পুৰা ভিৰ হৈছে। তুমি তাৰ পৰা লৈ এই গলিলৈকে ভিৰ পাব, গাড়ী বাইক সোমাবলৈ জেগা নাপাব ইয়াত।
বিজু দা ওল কচু নাপালোঁ। পাই গ'লোঁ গাঁৱত, ঘৰৰ ওচৰত পাই গ'লোঁ। খাবলৈ বস্তু কেইটামান লৈ ইমান ভতিজা এটা আছে যে তাৰ কাৰণে কেইটামান বস্তু এই দোকানটোৰ পিছফালে আমাৰ ঘৰ। অলপ ঘৰত সোমাওঁ, তাৰপাছত দেখা হ'ব। তো গাইজ ক'বলৈ আছিলে যে যিটো কামৰ কাৰণে আমি ডিব্ৰুগড়ৰ পৰা আহিলোঁ, সেই কামটো এতিয়ালৈকে হোৱা নাই। কিয় হোৱা নাই মানে কেলে ইয়াত মামাই চৰকাৰী ঘৰ দিছে, মোৰ নামত এটা ঘৰ আহিছে। আমাৰ গাঁৱত দুটা এই ইলেকশ্যন হ'ল, আজি যোৱা 22 তাৰিখে ইলেকশ্যন হ'ল আমাৰ ইয়াত। ইলেকশ্যনত মানে বিজেপি পাৰ্টি জিকিলে। ইয়াৰ আগত কংগ্ৰেছ পাৰ্টিক 5 বছৰ হেৰি কৰিলে, চৰকাৰী চলালে। এতিয়া সেইকেইটা বিজেপি পাৰ্টি জিকিলে, এতিয়া আমাক ঘৰ নিদিয়ে। মানে প্ৰথম সি নিজৰ খানদানত নিজৰ পৰিয়ালত ঘৰ চৰ দিব, তাৰপাছত যদি টাইম বাচে। আৰু আজি লাষ্ট ডেট দেই, আজি ঘৰ দিয়া লাষ্ট ডেট। আজি নিদিলে মানে যদি কনফাৰ্ম KYC ফৰ্ম ফিল আপ কৰা নহয় তেনেহ'লে আজি নিদিম আৰু আজি নাপাম। পাছত যদি ইনকেছ কেতিয়াবা হয় দেখা যাব। এতিয়া লিষ্টত মানে মোৰ নাম আছে, মোক ঘৰত দিব বুলি। কিন্তু এইকেইটা কি কৰিছে এতিয়া অকল নিজৰ ফেমিলি লিষ্টত নাম ভৰাই আছে। যিকেইটা ID হ'ল সেইকেইটাতো বাৰু হ'লেই, যিকেইটা হোৱা নাই সেইকেইটা নতুনকৈ বনাই আছে। আমাৰ যে ID হৈ গ'ল, আমি শুকানে বহি আছোঁ। আমাক কোনো গুৰুত্বই দিয়া নাই। এতিয়া সেইফালে টাইম বাচি গ'লে এইফালে আহিব, সেইটোলৈ বাৰু অলপ চলপ জেং হৈ আছে। বাৰু যি কি নহওক আপডেট দি থাকিম কি হয় নহয়। তো ভিডিঅ'ত জড়িত হৈ থাকিব। গাইছ আমি যোনটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম হৈ গ'ল। এতিয়া আমি গৈছোঁ ডিব্ৰুগড়। আমাৰ গাড়ী আগত লাগি আছে, মই আৰু মামা গৈ আছোঁ। এইটো মোৰ মামা, দাঁতলা মামা। য'তে যাওঁ মোৰ পাছে পাছে যায়। এতিয়া বৰ্তমান মই তাৰ পিছফালে আছোঁ, লেকিন মোৰ নেংগুৰ ধৰিয়ে যাব। তো দেৰি নকৰে কেতিয়া আমি গৈ আছোঁ আমাৰ গাড়ীৰ ওচৰত। আহিলোঁ, এজনৰ বাইক লৈ আহিছিলোঁ, তেল ভৰালোঁ। আমাৰ গাড়ীটো তেল ভৰালোঁ। এতিয়া আমি গৈ আছোঁ গাড়ীৰ ওচৰত। আৰু ক'বলৈ নাই, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। টাটা বাই বাই। আজি